Very good. Hello everyone. আজি দিনটোলে আপোনাক সকলোকে স্বাগতম জনাইছো। আজি হৈছে কনকা ৰিজৰ্টত আমাৰ সেকেন্ড ডে আৰু মই কৈছো এখন ৰিজৰ্টত বহুত কিবা কিবি এক্টিভিটিজ আছে। গতিকে আজি আমি খপৰেলে ভাবিছো এক্টিভিটিজ খিনি এনজয় কৰো বুলি। এয়া সব আমাৰ সকলো নিজৰ নিজৰ কামত লাগিয়ে গ'ল অলৰেডি। মাকে হিয়াক অকমান মোটিভেট কৰি আছে এটো আহিবৰ কাৰণে। আৰু আমাৰ তিনি বিৰাংগনাক সব একদম তেওঁলোকে নিজৰ এক্টিভিটিজ কৰি আছে আৰু 4 নম্বৰ বিৰাংগনাই পিছফালে কেমেৰা লৈ আছে মানে অঞ্জুবাই আৰু মই এতিয়ালৈকে অহা নাই অলপ পিছত আহি আছো আৰু ফাইনালি মই ওলাই মেলি আহোঁতে মানে অকমান দেৰি হৈ গ'ল চবে এবাৰ উঠি সব পাৰ কৰিলে খেলি মেলি সেইকাৰণে মই কৈছোঁ যোন উঠা আকৌ এবাৰ মই মোৰ ভিডিঅ'ত দেখাম যোন নুঠা মই ভিডিঅ'ত নেদেখাওঁ চিম্পল থিং ন মই অঞ্জু ভিডিঅ' পৰা নলওঁ যোন উঠিব মোৰ ভিডিঅ'ত মই তাকে দেখাম অকল মোৰ ভিডিঅ'ত নহ'লে মই কাকো নেদেখাওঁ এতিয়া নেক্সট কোন উঠিব এতিয়া অঞ্জুটো উঠিবই মই জানো বাকী কোনো যায় যে অঞ্জু উঠিবই চলো আৰু আমাৰ ল'ৰাক চাব হা তেওঁ জেঠাইকৰ পিছ নেৰাই হ'ল এক মিনিট আমাৰ ল'ৰা ইফালে এতিয়া চকা বগাইছে আমাৰ এইটো চক এইটোহে হেৰি পাৰ হ'ল ওপৰৰ পৰা গগা পুৰা ওপৰ দি পাৰ হৈ গ'ল আৰু আমাৰ ল'ৰাই ক'তো নুচে এতিয়া আমাৰ অঞ্জুৰ বাল চলো ৰাইডবোৰ কৰিব লাগিব ৰাইড আছে দেখে চবতেতো নোৱাৰো বাৰু কিন্তু এইটোত পাৰিম যেন লাগিছে উঠি চাওঁ মোৰ এইখিনিতে ভয় লাগিছে তোমালোক কেনেকৈ গ'লা লাহে লাহে হা বিদ্যা আহিছে তোমালোকে ৰখাই দিছো যে একেলগে চব নকৰিবা বুলি এওঁ উঠনিৰ পৰা তাতে ৰখি আছে মা নোৱাৰিবা নচিবা সেইফালে নামিবলে আমাৰ বুঢ়ী কোব মানে বেছি হৈছে অকমান ইমান দিগদাৰি কৰিছে তাক খালি জেঠাইকক লাগে জেঠাইকৰ বেচেৰি আৰু এজনী ছোৱালী আছে ন সেইজনীতো দায়িত্ব ল'ব লাগিব হিয়াও পেপে কানিছে নীৰো পেপে কানিছে দুইফালৰ পৰা দুইটাই ভে কানন মানে হিয়াক সময় দিব পৰা নাই ন মাকে বেচেৰি আমাৰে বেয়া লাগিছে এতিয়া সেইকাৰণে মায়ে অকণমান নীৰক ইফালে লৈ গৈছে হিয়াই পুৰা বগাইছে আইফোন আহি পিনে অঞ্জলি পৰে ভিডিঅ' কৰিছে বৰ হিলিছ ওপৰ ঘূৰাটো অকণমান দিগদাৰ আছে কাম কৰো মানে কেমেৰা পিছফালে ওপৰত ঘূৰাটো দি আছে কাৰণে এইখিনিকে উঠিলো তাৰপিছত ইটো ফালতো ইফালে উঠিলো আগতে ৰিম্পাই ডেয়াৰিং কামবোৰ কৰে মই নকৰোঁ এতিয়া উল্টা হৈ গ'ল এতিয়া মা খালো যে মই ভিডিঅ' মা ৰেডি কৰি কোন যাব এতিয়া গীতি ঘূৰি একদম জোতা চোতা পিন্ধি আহিছে উঠিবলৈ আৰু এইবাৰ আমাৰ খাটৰকে খিলাৰীয়ে লৈ গৈছে অক্ষয় কুমাৰে গীতি ঘূৰি কাৰণ গীতি ঘূৰি দিলে উঠিবলৈ সাহস কৰা নাছিলে এবাৰ গীতি ঘূৰি পাল জবৰদস্তি দিছে Yes, Giti, you can do it. Go. Giti. Oh, Simba, man, why? Dah hasil Giti ko na dah. Dar kya ke jeet hai ha. আমি সব যিবোৰ ৰাইডছবোৰ আছে সেইবোৰ এক্সপ্ল'ৰ কৰি আছোঁ এইবাৰত মোৰ সাহস নাই বাৰু কিন্তু তথাপিতো এতিয়া অঞ্জুবা আৰু চিম্পাবাৰ পাল এইটো কি কয় হেংগিং ব্ৰিজ ইয়াত কালি গগা আৰু মই গ'লো হেংগিং ব্ৰিজত আমাৰ একদম পুৰা পাৰ কৰিলো পৰাশৰ আৰু অঞ্জলি হাতীবৰুৱা বাৰী যোৱা কিন্তু ভয় ছয় বোলা বস্তু এটা ভগৱান নিদিলেই নিতো ভয়টো থাকে চবৰে থাকে তোক পাহৰি গ'ল দিবলৈ তোক পাহৰি গ'ল দিব ভয়টো জিকাটোৱে কথা ন আৰু সদায় ভয়টোত মানুহৰ প্ৰেজেন্স অফ মাইণ্ডটো লাগে যে এইটো হ'লে মই এইটো কৰিম কি কৰিম মোৰটো যদি খটাই থাকা চবতে পাৰিবা তুমি মানুহৰ ব্ৰেইনটো হেতাল হৈ যায়
আমাৰ নেক্সট প্ৰতিযোগী অঞ্জলি হাদি বৰুৱা ৰেডি হৈ আছে আৰু ইয়াত বটিং আছে চ' এতিয়া আমি আহিছোঁ বটিঙলৈ আমাৰ মা পিতি আৰু গিটিখি নাহে ভয় কৰে বোলে সেইকাৰণে আমাৰ এখন এইফালে গৈ আছে গগা তাৰপিছত মন চিম্পাপা আৰু হিয়া আৰু আমি ইয়াত এও মা মই আৰু নীৰ আৰু অঞ্জবা আমাৰ ল'ৰাৰ বিৰাট ফূৰ্তি সেলফি ষ্টিক আৰু গিম্বল ল'লোঁ কিন্তু চব ল'বলৈ পাহৰিলোঁ চব বেগত ভৰাই পেলাই ৰুমত খৰি আছে আৰু এই হিয়া আৰু মনক গা ধুৱাই দিলে এতিয়া নেক্সট যাম আমি বলিকা বকৰা বনাব নাই নীৰক বনাব নোৱাৰি মাক বনাবলৈ ভাল আছিলে মাক বনালে মা আৰু মই দুইটা বনিম বটিঙৰ অৱস্থা বাইদেউ বটিঙৰ বাহানা লৈ পেলাই কি কৰিছে ঠিক নাই পেনত এইবোৰ লগত মনে অকল এটা চাইড গগা মনৰ পিছফালটো চাওঁ আমি এই কটা ফাউণ্টেইনত হেৰি কৰাৰ মজা এয়া হৈছে গোটেই তিতি বুঢ়ী চেচ তুমি নলগালা একো মোৰো তিতিলে মোৰ পেটৰ পিছফালে তিতি আছে মোৰ অকল হিয়া মেৰে দদো বচ্চে আৰু বটিঙত তিতিবোৰ এতিয়া কাপোৰ কানি সলাই মেলি আমি আহিছোঁ আকৌ ফূৰ্তি চোৱা কালি এইখিনি জেগালৈ আহিছিলোঁ বৰ ধুনীয়া জেগাটো পৰা আচলতে আছে আমাৰ নীৰে একদম খোজকাঢ়ে আৰু নীৰে মোৰ হাতত নধৰে জেঠাই আকৌ হাতত নধৰে কাক নমু কৰিছা খেতিকিল ঘিলাই পুৰা ঘূৰি আছে আমাৰ অঞ্জুৱে মাহঁতক শিকাই আছে ঢেৰ লুকাৰ মাৰিবলৈ বা আমাৰ মায়ে লগাইছে একদম পুৰা দহত পটককে পৰি গ'ল কিন্তু আমাৰ বুঢ়ীয়ে একদম দহত লগাই দিছে হয় বঢ়িয়া আৰু তাৰ পিছত আহিল গাঁৱৰ ৰাইজ আৰু তেওঁলোকে তেওঁলোকৰ নামেৰে গোটেই পৰিৱেশটো আৰু বেছি সুন্দৰ কৰি তুলিলে আৰু আমাৰ পৰিয়ালটোক ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰিছে মই এই ভিডিঅ'টোৰ যোগেদিয়ে গাঁৱৰ প্ৰতিজন সদস্যলৈ তথা কনকা ৰিজৰ্টৰ প্ৰতিজন সদস্যলৈ আমাৰ পৰিয়ালৰ সমূহ সদস্যৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটোক ইমান মৰম দিয়াৰ বাবে বজাবানে এতিয়া আমাৰ ল'ৰাক ঢোল বজাব লাগে সি ভাবিছে নিজৰ ঢোলটো বুলি সেইকাৰণে আমাৰ অকণমানিয়ে বজাই আছিলে দাদাটোৰ নামটো কি
হিমাংশু হিমাংশু ইমান ধুনীয়া ঢোল বজাইছে আৰু এতিয়া আমাৰ নীৰে হিমাংশুৰ পৰা তেওঁ ঢোল বজাই আছে দেই বজোৱা দাদাক শিকাই দিব ক'বা দেই একদম বিহু নাছিলোঁ চবেই বায়ে গোটেই তিতিবুৰি চেচ আমাৰো কাপোৰ গোটেই তিতিবুৰি চেচ তলখিনি তথাপিতো আৰু এডল মানে হুঁচৰি আহিছিলে কিন্তু তেওঁলোকে ভিৰৰ মাজত নাচিবলৈ নাপালে আমি চবেই মিলিজুলি চবেই নাচি দিলোঁ তেওঁলোক থাকি গ'ল সেইকাৰণে এতিয়া তেওঁলোকে বিহু নাচিব গতিকে আমিও অকণমান নাচিম এতিয়া পকাত টেনশ্যন নাই অথনিবা চিন্তা কৰিছিলোঁ জোক লাগিব বুলি কিন্তু জোক নাই বোলে ইয়াতে দৰৱ দি থোৱা আছে সেইকাৰণে আমি আৰু অকণমান বিহু উপভোগ কৰা হ'ল আকৌ বিহু নাছিলোঁ আমাৰ নীৰও বিহু নাছিলে আপোনালোকে দেখিলে আৰু এতিয়া আমি পাইছোঁ আমাৰ পৰিয়ালৰ এগৰাকী সদস্যৰ মানে ফেমিলি মেম্বাৰত উপাসনা গগৈ তেওঁ গোলাঘাটৰ ন তেওঁ গোলাঘাটৰ আৰু আপোনাৰ হেৰি কাজিৰঙা কহৰা নহয় নহয় আপোনাৰ কোন হয় তেখেত জাজোৱালী মোৰ সৰুগৰাকী আচ্ছা আৰু উপাসনাই হেনো হেৰিক ফোন কৰি পেলাই কৈছে যে তোমাৰ খুৰী হয় অঁ যে কৈছে মই পৰাশী ব্লগ চাওঁ গম পাইছোঁ তালৈ গৈছে বুলি যদি লগ পোৱা আমাক ক'বলৈ থেংক ইউ ছ' মাছ উপাসনা তোমাক লগ পোৱালে আৰু ভাল লাগিলে তেন বাৰু কিন্তু তথাপিতো তোমাৰ পৰিয়ালৰ মানুহ লগ পালোঁ খুব ভাল লাগিলে এইটো আমাৰ নিৰ্মাইনা আৰু গোলাঘাট গ'লে কেতিয়াবা লগ পাম বুলি একদম আশা থাকিল আমাৰ নাংফাইও বনাই ব্লগ কৈ দিয়া তুমি বনোৱা নেকি কৈ দিয়া তোমাৰ ব্লগ আপুনি মোৰো ব্লগ চাব অ'কে তোমাৰ চেনেলৰ নামটো কৈ দিয়া নাংফা গগৈ নাংফা গগৈ নাংফা গগৈ তাইৰো এটা চেনেল আছে গতিকে আপোনালোকে তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ইফালে বৰ ধুনীয়া গ্ৰীনাৰী আছে ভিডিঅ'ত দেখি আছে চাগে কালি ভিডিঅ'ত নিজে খোজকাঢ়ি বৰ ভাল পাইছোঁ তালৈ গ'লোঁ এপাক একদম লাইট চাইট জ্বলি আছিলে কিন্তু অকণমান আন্ধাৰ সেইকাৰণে বৰ বেছি ভিডিঅ' কৰিব নোৱাৰি তাতে গতিকে ভিডিঅ' কৰা নহ'লে দুখনমান চিম্পাৰ আইফোনটো ধাৰলৈ লৈ পেলাই আমি ফটো তুলিলোঁ তাৰপৰা এতিয়া লাইটটো বঢ়িয়া এতিয়া সেইকাৰণে আমি গোটেইখিনি আজি ভাবিছোঁ গোটেই পৰিয়ালটোক আমাৰ ফালৰ পৰা ট্ৰিট দিওঁ এনিভাৰ্চাৰী বুলি তেতিয়া আমি পৰিয়ালটোৰ লগত অকণমান সময় স্পেণ্ড কৰোঁ খোৱা চোৱা অৰ্ডাৰ দিছোঁ ধুনীয়াকৈ খাওঁ চবেই নিৰ জেঠাইকৰ লগত গতিকে মোৰ কাৰণে অকণমান শান্তি হৈছে থেংক ইউ ছ' মাছ আমাৰ লগত জাৰ্ণিটোত থকাৰ বাবে মই চেষ্টা কৰিম কনকা ৰিজৰ্টখনৰ বিষয়ে অকণমান দিবৰ কাৰণে ডিটেইলছত কাৰণ বহুত মেছেজ আহি আছিলে মিক্স বেক্স মেছেজ আহি আছিলে গতিকে মই অকণমান মোৰ ফালৰ পৰা কাইলৈ যদি সময় সুবিধা মিলে কাৰণ কাইলৈ আমি যামগৈ দিম আৰু আমাৰ বুঢ়ীসকলে ঘূৰি ফুৰি আছে এতিয়া আকৌ ফুৰিবলৈ আৰম্ভ কৰিলে গতিকে আজি ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰোঁ যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিকোনো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু আজিলৈ বাই বাই